আমাৰ আজিৰ পাঠ উদ্ভিদৰ বিষয়ে জানো আহা খণ্ড 1 আমাৰ চৌপাশৰ উদ্ভিদবোৰলৈ চোৱাচোন কিছুমান উদ্ভিদৰ পাতবোৰ সেউজীয়া আন কিছুমানৰ ৰঙচুৱা কিছুমানৰ ডাঙৰ ডাঙৰ ৰঙা ফুল ফুলিছে কিছুমানৰ আকৌ ফুলবোৰ ইখত নীলা আনহাতে এনে কিছুমান উদ্ভিদ আছে যিবোৰৰ ফুলেই নাথাকে চিত্ৰত দেখুওৱা উদ্ভিদজোপালৈ মন কৰাচোন উদ্ভিদজোপাৰ বিভিন্ন অংশবোৰ চিনাক্ত কৰিব পাৰিবানে এই অংশবোৰ হৈছে পাত ফুল ফল কাণ্ড আৰু শিপা আমাৰ চাৰিওফালে থকা উদ্ভিদবোৰৰ কিছুমান তোমাতকৈ বহু চাপৰ কিছুমান তোমাৰ সৈতে প্ৰায় সমান ওখ কিছুমান তোমাতকৈ বহুত ওখ কিছুমান উদ্ভিদৰ কাণ্ড নিচেই কোমল আনহাতে কিছুমান যথেষ্ট কঠিন আৰু শকত এই বৈশিষ্ট্যসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে তৃণ গুল্ম আৰু বৃক্ষ তৃণ যিবোৰ উদ্ভিদৰ কাণ্ড কোমল আৰু সেউজীয়া তেনে উদ্ভিদক তৃণ বোলে যেনে বিভিন্ন প্ৰকাৰৰ ঘাঁহ বিলাহী গছ আদি সিহঁত সাধাৰণতে সৰু হয় আৰু বহুত ঠালঠেঙুলি নাথাকিব পাৰে তোমালোকে জানি আচৰিত হ'বা যে আমাৰ সকলোৰে চিনাকি বাঁহ গছ যদিও যথেষ্ট ওখ হয় কিন্তু ই প্ৰকৃততে তৃণজাতীয় উদ্ভিদহে গুল্ম যিবোৰ উদ্ভিদৰ কাণ্ডৰ গুৰিৰ অংশৰ পৰা ঠালঠেঙুলি ওলায় আৰু কাণ্ডবোৰ টান হ'লেও শকত নহয় তেনে উদ্ভিদক গুল্ম বোলে যেনে জবা ফুলৰ গছ নেমু টেঙাৰ গছ আদি বৃক্ষ যিবোৰ উদ্ভিদ ওখ হয় আৰু কাণ্ডবোৰ কঠিন শকত বাদামী ৰঙৰ হয় আৰু মাটিৰ পৰা যথেষ্ট ওপৰত কাণ্ডৰ ওপৰ অংশৰ পৰা ঠালঠেঙুলি ওলায় তেনে উদ্ভিদসমূহক বৃক্ষ বোলে যেনে আম গছ আহঁত গছ আদি যিবোৰ উদ্ভিদ কাণ্ড দুৰ্বল হোৱা বাবে থিয় হৈ থাকিব নোৱাৰে আৰু মাটিতহে বিস্তাৰিত হ'ব পাৰে তেনেবোৰ উদ্ভিদক লতাজাতীয় উদ্ভিদ বোলে যেনে ৰঙালাও গছ তৰমুজ গছ আদি আনহাতে যিবোৰ উদ্ভিদে ওচৰত থকা আন বস্তুৰ সহায় লৈ ওপৰলৈ বগাই যায় তেনে উদ্ভিদক আৰোহী লতা বোলে যেনে পাণ গছ লাও গছ আদি ছাত্ৰ ছাত্ৰীসকল আমি পাঠটোৰ বাকী থকা অংশ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম ধন্যবাদ